গাইজ ফাইনেলি আমি শিৱসাগৰ পালোঁ আহি দেৰি হ'ল আহি পাওঁতে এতিয়া খানা খোৱা জাগাটো বিচাৰি আছোঁ ইফালে এটা জাগা এটা বিচাৰি আছোঁ ৰংঘৰৰ কাষতে খানাটো খাম আমি সকলোৱে গাড়ীৰ পৰা জাষ্ট নামিছে হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই আছোঁ শিৱসাগৰৰ গড়গাঁৱৰ কাৰেংঘৰৰ সমস্ত পৰিৱেশ মই আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব সকলোৱে আপত্তি কৰি আছে তাৰমানে মই বোলে উঠোৱা নাই তাৰমানে কেমেৰাত গতিকে সকলোকে এবাৰ দেখাই দিছোঁ বাৰু মই বঢ়িয়াকৈ আমাৰ ফেমিলিটো দেখাই দিছোঁ বাৰু আজিৰ পিকনিকৰ ফেমিলি হাই 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 এয়া আমাৰ বাচন বৰ্তন নিমাই আছে খানা খাব লাগিব এতিয়া এতিয়া আমাৰ দেৰি হ'ল আৰু ঘূৰি ঘূৰি আহোঁতে হাই মিনা এই আমাৰ খৰি এতিয়াহে এনেকৈ বজাৰ কৰি 4টাই বাজিল কি ক'ম আৰু গাইছ ৰাতি হৈ যাব এতিয়া আমাৰ খানা খাওঁতে এয়া সকলোৰে মুখবিলাক দেখাই দিছোঁ এনেকৈ চবে মানে খানা খাব যাই আছে আমি এনেকৈ জেগা এটা লৈ দিছোঁ আৰু আছে নেকি সকলোৱে গাড়ীৰ পৰা বস্তুবিলাক এনেকৈ সোমাই কঢ়িয়াই লৈ আহি আছে পাৰিবনে ঐ তোমালোকৰ বস্তুটো ভাল হৈছে আমি খানাৰ জাগাখিনি ইয়াতে ঠিক কৰিলোঁ সকলোৱে লাগি আছে কাৰেংঘৰত সোমাবৰ কাৰণে টিকেটটো কাটি লওঁ গাইজ ফাইনেলি কাৰেংঘৰত সোমালোঁ এইটোৱে হৈছে কাৰেংঘৰ আহোম ৰজাৰ দিনৰ ঘৰ টিকেট কাটিলোঁ টিকেট লৈছে পাৰ হেড 25 টকা আৰু যদি আপোনালোকে অনলাইন কৰে তেতিয়াহ'লে 20 টকাতে হয় কিন্তু অনলাইন কৰিলে এটা মানে ভেজাল আছে কি ফৰ্ম এখন ফিল আপ কৰিব লাগে গাইজ এইটোৱে আছিল আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত নিৰ্মিত অন্যতম ৰাজপ্ৰসাদ গড়গাঁৱৰ কাৰেংঘৰ এই কাৰেংঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল 1751 to 69 খ্ৰীষ্টাব্দ আৰু ইয়াতে আছিল আহোম ৰাজ্যৰ ৰাজধানী মই ভিতৰে বাহিৰে সমস্ত পৰিৱেশ আপোনালোকক দেখাম আপোনালোকে চাই থাকিব মই ভিতৰত সোমোৱাৰ আগতে আপোনালোকক অলপ ছাইডৰ মানে বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ এইটো হৈছে 3 মহলীয়া কাৰেংঘৰ ছাইডৰ ফালৰ পৰিৱেশটো এনেকুৱা চাওকচোন বাৰু সেই আহোম ৰজাৰ দিনৰ কাৰেংঘৰ এনেকৈ আজিও খাৰা হৈ আছে কিমান ডাঙৰ ভূমিকম্প গ'ল কিছুমান অলপ ক্ষতি হৈছে তথাপি সুন্দৰভাৱে আছে এতিয়া মই ভিতৰৰ পৰিৱেশ দেখাম মই ভিতৰত সোমাই আহিলোঁ চাওকচোন ভিতৰৰ পৰিৱেশটো অকণমান কি সুন্দৰকৈ বনাইছিলে সেই আহোমৰ দিনতে গাইজ ভিতৰৰ ৰুমগিলা অলপ আন্ধাৰ অলপ প্লাছ লাইটটো জ্বলাই লওঁ অকণমান লাইটটো জ্বলাই লৈছোঁ বাৰু দেখাম চাওকচোন বাৰু ভিতৰৰ পৰিৱেশ ইয়াৰে যিবিলাক দৌৰ আছে এনেকৈ চাপৰ মানে এই যিহেতু এইটো ৰাজপ্ৰসাদ হয় ইয়াতে ৰজাবিলাক আছিলে গতিকে যিবিলাক সৈন্য আছিলে পালি পঢ়ি আছে তেওঁলোকে এনেকৈ মানে মূৰ দুৱাই যাব লাগে এনেকৈ হালি সোমাব লাগে ৰজাক সন্মান এটা যাচি কিনে মূৰটো দুৱাই এনেকৈ সোমাই যাব লাগে ভিতৰৰ দৌৰবিলাকে এনেকুৱা চাপৰ আৰু যিবিলাক মূল দৌৰ আছে সেইবিলাক বাৰু ওখ
এনেকুৱা ইমান চাপৰ বলকচোন আমি অকণমান আগৰ ফালে যাওঁ কি আছে চাওঁ এইটো ৰুম চাওকচোন এনেকৈ আৰু ওপৰৰ ভাগবিলাক এনেকৈ ৰাউণ্ড শ্বেপ এনেকৈ ৰাউণ্ড শ্বেপ এই অংশবিলাক দেখিছেনে এই অংশবিলাকত ধৰণৰ মিঠাতেলৰ চাকি জ্বলাইছিল মানে মন্দিৰ আগত নিৰ্মাণ হোৱা বুলি সকলোৱে মত পোষণ কৰে এতিয়া আহকচোন আমি ওপৰৰ ফ্ল'ৰত যাওঁ সকলোৱে গৈ আছে এনেকৈ ওপৰৰ ফ্ল'ৰটো চাবৰ কাৰণে আৰু চিৰিবিলাক এনেকৈ মানে বহুত থিয়া আৰু ছাইডত ধৰিবৰ কাৰণে কোনো ধৰণৰ প্ৰটেকশ্যন নাই ওপৰৰ যদি এজন পৰি যায় তেনেহ'লে আটাইকেইজন তলত পৰি যাব লাগিব গতিকে সাৱধানে উঠি গৈ আছোঁ আমি সেই আহোম দিনতে ইয়াৰ কাৰিকৰী দক্ষতা কিমান আছিল এই নিৰ্মাণ শৈলীৰ পৰাই জানিব পাৰি এনেকুৱা নিপুণ নিৰ্মাণ শৈলী আৰু মানে তেতিয়াৰ দিনতে কোনো ধৰণৰ অত্যাধুনিক সা সৰঞ্জাম নোহোৱাকৈ এনেকৈ কি সুন্দৰভাৱে মানে এই কাৰেং ঘৰটো বনাইছিলে মানে ৰাজ কাৰেংটো বনাইছিলে আচৰিত গাইছ আচৰিত আৰু ইয়াত যিবিলাক ফ্ল'ৰ আছে মানে ফ্ল'ৰবিলাক একদম একে নিচিনা দেখি তলৰ ফ্ল'ৰটো আৰু ওপৰৰ ফ্ল'ৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য ধৰিব নোৱাৰি একদম গাইছ চাওকচোন কি সুন্দৰ ৰাজ কাৰেং নে ৰাজ কাৰেঙে আৰু একদম কি ক'ম আৰু বঢ়িয়া আমি অকণমান এই ফ্ল'ৰটোৰ বাহিৰৰ পৰিৱেশটো চাওকচোন এইটো হৈছে বাহিৰৰ পৰিৱেশ ইয়াৰে নিৰ্মাণশৈলী দেখি সঁচাই অভিভূত হ'লোঁ আচৰিত হ'লোঁ খুব ভাল লাগিল এই ৰাজপ্ৰসাদটোত সোমাই কিনে এই আহোম দিনৰ সেই ৰজাদিনীয়া কাৰেং ঘৰটোত তেতিয়া দিনতে কি কৈছে ওপৰত যোৱা চিৰি ক'ত বা আছে মই চাব লাগিব নাই নেকি ওপৰত যাব নোৱাৰি নেকি ওপৰত গৈছে চিৰিটো ক'ত বা আছে চোৱাচোন তুমি আৰু ওপৰত ফ্ল'ৰ আছে নহয় আহোম ৰাজ্যৰ ৰাজধানী এই গড়গাঁৱৰ কাৰেং ঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে শৰাইঘাট যুদ্ধৰ ৰণডংকা বজাইছিল মোগলৰ বিশাল সৈন্যক পৰাভূত কৰাৰ যি ৰণকৌশল এই ৰাজ কাৰেঙৰ পৰাই পৰিচালিত কৰিছিল ওপৰৰ পৰা মই অকণমান তলৰ পৰিৱেশটো দেখা দিছোঁ কি সুন্দৰ চাওকচোন বলকচোন আমি ওপৰৰ ফ্ল'ৰটোত যাওঁ অৰ্থাৎ লাষ্ট ফ্ল'ৰটো কি আছে চাওঁ মোৰ আগফালে এই ভগ্নাংশ শেষটো দেখিছেনে এইটো হৈছে পহলদাৰবিলাকে ইয়াতে পহৰা দিছিলে এই কাৰেং ঘৰটো এইটো ছাইডতো এটা আছিলে এইটো ইয়াতে পহলদাৰবিলাকে পহৰা দিছিলে এই ৰাজ কাৰেংটো সিটো ছাইডত যাওঁ বলকচোন সেইটো ছাইডত কি আছে চাওঁ অকণমান এইটো ছাইডতো আছে সেই পহলদাৰৰ ভগ্নাংশ শেষ দুয়োটা ছাইডৰ কোণাত তেনেকৈ ভগ্নাংশ শেষ আছে পহলদাৰৰ এইবিলাক বিভিন্ন কাৰণত ভূমিকম্পই হওক বা বিভিন্ন কাৰণত অলপ ভাঙি পৰিছে আৰু এইফালে ছাটত যোৱা চিৰি আছিলে বোধহয় এইটো ন' এণ্ট্ৰি লিখা আছে এতিয়া যাব নোৱাৰিম আৰু ইয়াৰ পৰা দেখাই দিছোঁ এনেকৈ এই ৰাজ কাৰেং ৰংঘৰটো শামুকৰ বাকলি বৰা চাউল হাঁহৰ কণী মাটিমাহ চূণ ইত্যাদি ইত্যাদিৰে বনোৱা হৈছিল আৰু ইটাবিলাক আছিলে এনেকৈ দীঘল দীঘল চেপেটা চাওকচোন
গাইছ এইটোৱে আছিল আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ কাৰেংঘৰ। ওপৰৰ পৰা পিছফালে থকা পৰিৱেশটো দেখাইছে অলপ। ওপৰলৈকে পুৰা বঢ়িয়া। গাইছ এয়া হৈছে গড়গাঁৱৰ কাৰেংঘৰ। সকলোৱে তামাম ফটো তোলাত ব্যস্ত, কি ক'ম আৰু পুৰা ফটো তুলি আছে, তামাম ফটো তুলি আছে নৰাহে। আৰু এই ৰামে বা হ'ব দে বা মানে এনেকুৱা থিয়া চিৰি চাই চাই নামি যাব লাগিব, পৰি গ'লে গোটেইকেইটা পৰি যাম কাম তলত। গ্ৰাউণ্ড ফ্ল'ৰ গাইছ আমি দৰ্শন কৰিলোঁ কাৰেংঘৰ। এতিয়া ওলাই আহিলোঁ। ইয়াতে এখন ফলক লগোৱা আছে, মই ফলকখন অকণমান লগত দেখাই দিছোঁ। গাইছ এইটো এই কাৰেংঘৰটোৰ কাষতে থকা এটা নামঘৰ, খুব সুন্দৰ লাগিল মোৰ, গতিকে আপোনালোকক অকণমান দেখাই দিলোঁ। এয়া আমাৰ দালি উতলি আছে, খানা হ'ব আৰু বেছি সময় নাই। এইফালে চব্জি কুটি আছে দাদাহঁতে, এনেকৈ সকলোৱে ব্যস্ত হৈ আছে কামত। মানে আমাৰ আহি পোৱাত দেৰি হ'ল, গতিকে খানা পিনা হ'ল, এতিয়ালৈকে হোৱাই নাই, বহুত ৰাতি। এতিয়া আমাৰ খানা পিনা খোৱা সকলোৱে বহি আছে এনেকৈ। গাইছ খানা খাওঁতে খাওঁতে আমাৰ সন্ধিয়া হৈ গ'ল। এতিয়া আমি খানা পিনা খাম। এইটোৱে শিৱসাগৰত আমি থকা লজটো অন্নপূৰ্ণা লজ। ইয়াতে আমি থাকিম আজি ৰাতিটো। আমি থকা লজটো অকণমান দেখাই দিছোঁ। আমাৰ ৰুমটোত দুখন এনেকৈ বেড আছে, আৰু বাকী মানুহখিনিক দেখাই দিছোঁ মই। আমাৰ ফ্ৰণ্টৰ ৰুমটোতো কেইজনমান আছে, তেওঁলোকে দৰ্জাখন মাৰিলেই। আৰু এইটো এটা ৰুম, এনেকৈ আমাক তলত মানে 3টা ৰুম দিছে আৰু থাকিব। বাকী কেইজন ওপৰত আছে, আমি কেইজন এনেকৈ তলত থাকিলোঁ। এইটো কিচেন ৰুম, বঢ়িয়া। শিৱসাগৰৰ এই দেৰগাঁৱৰ পৰা আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আৰু প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। গাইজ ভিডিঅ'টো এইখিনি আছিল, ভুল ক্ৰুটিৰ বাবে ক্ষমা বিচাৰি আজিলৈ আহিছোঁ পুনৰ শিৱসাগৰৰ পৰা নতুন ভিডিঅ' লৈ, অৰ্থাৎ পাৰ্ট 3 লৈ মই আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ নমস্কাৰ, জয় হিন্দ।